সো বৰ্তমান মই যেটো ভিডিওত আপোনাৰ এই টি-শাৰ্টটো পিন্ধি আছো ইয়াৰ মাৰ্কেটত দাম এতিয়া চলি আছে 500 টকা ইয়াৰ তলতটো আপুনি নাপাবয়ে কমসে কম 300 টকা কিন্তু মই যদি কম মই ধনিছো আপোনাৰ মাত্ৰ 50 টকাত বিশেষ কৰিবনে আচৰিত হৈছে নে তো এয়া হৈছে আপোনাৰ থ্ৰিফটিংৰ যাদু তো বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বহুত ডেকা গাভৰুৱে আপোনাৰ 10000 টকা ইনভেস্ট কৰি মান্থলি আপোনাৰ 1.5 লাখলৈ ইনকাম কৰি আছে তো আজিৰ ভিডিওটোত মই আপোনালোকক শিকাব যাই আছো আপোনালোকে কেনেকৈ এই ব্যৱসায় ঘৰতে বহি ষ্টাৰ্ট কৰিব পাৰে আৰু মান্থলি লাখ টকালৈ ঘটিব পাৰে তো বলক বিনা কিছু দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ চলক আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিও আপোনালোকৰ মৰ্জি আৰু যদি ভাল লাগে আৰু ভিডিওটো নলেজেবল পায় তেতিয়া কৰিব পাৰে আৰু তো বলক আপোনালোকৰ টাইম ওয়েষ্ট নকৰো বিনা কিছু দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ চলক সো প্ৰথমে আমি গম পাব লাগিব থ্ৰিফটিং আচলতে কি সহজ ভাষাত ক'বলৈ গ'লে থ্ৰিফটিং হৈছে পুৰণা বা ইউজ কাপোৰবোৰ কিনি আনি পুনৰ বিক্ৰী কৰা ইয়াৰ আটাইতকৈ ভাল কথাটো হৈছে যে ইয়াত আপুনি এনেকুৱা ধৰণৰ ইউনিক আৰু ভিন্টেজ কাপোৰ বিচাৰি পাব যি আপুনি শ্বপিং মল বা মাৰ্কেটত বিচাৰি নাপাব বৰ্তমান ভাৰতবৰ্ষত এই ব্যৱসায় বছৰি 15% কৈ বৃদ্ধি পাই আছে কাৰণ এতিয়া মানুহে বিচাৰে আপোনাৰ কম পইচাতে ব্ৰ্যান্ডেড আৰু ইউনিক লুক তো এইটো হৈছে আপোনাৰ সবচেয়ে গুৰুত্বপূৰ্ণ অংশ আপুনি সবচেয়ে কম দামত কাপোৰ পাব কত সো এতিয়া যদি আপুনি অফলাইন মাৰ্কেটত চাব যে আপুনি যদি দিল্লীত আছে তো আপুনি সৰজনী মাৰ্কেট বা আজাদপুৰ মন্দিৰৰ ওচৰত আৰু মুম্বাইত হলে আপুনি ফ্যাশন ষ্ট্ৰীটত চাব পাৰে আমাৰ গুৱাহাটীত বৰ্তমান এনেকুৱা মাৰ্কেট এতিয়া নাই কিন্তু শিলঙৰ পিনে যদি যাব পাৰে আপুনি এপিনে আমাৰ স্পিড মাৰ্কেট আছে নৰ্থ ইষ্টৰ সবচেয়ে ডাঙৰ আপোনাৰ থ্ৰিফ্ট মাৰ্কেট বুলি কয় তো তাতে আপুনি যাই কিনে যদি যাব পাৰে তেতিয়া তাৰ পৰা আনিব পাৰে আৰু অনলাইনত যদি আপুনি বিচিব পাৰে অনলাইনত আপোনাৰ বহুত সোর্স আছে কিন্তু বেছিভাগ আজিকালি অনলাইনে হৈ গৈছে তো সেইভাবে অনলাইনত আপোনাৰ ডিডি আৰু হোম ডেলিভারি হৈ যায় আপোনাৰ সো অনলাইনত আপোনাৰ বেসিক্যালি হৈছে ইন্ডিয়া মার্ট তো মই আপোনাৰ স্ক্ৰিনত দেখাই দিছো অনলাইনত যদি আপোনাৰ লগত চাই সো মই সার্চ কৰি দেখাই দিছো ফোনত আপোনাক ইন্ডিয়া মার্টটো খোলাৰ পিছত আপুনি ইয়াতে দেখা পাব এটা সার্চৰ অপশন আছে তাতে যাই কিনে বাকি একো কৰিব নালাগে সেকেন্ড হ্যান্ড ক্লোথস আপোনাৰ মাৰিডাল লগলৈ আহিয়ে গৈছে ইয়াতে ট্যাপ কৰি দিব তাৰ পিছত ইয়াতে আপুনি সাপ্লায়াৰ দেখাব ইয়াতেতো এটা গুৱাহাটীৰ সাপ্লায়াৰ দেখাই আছে 100 টকা কেজি কিন্তু ইয়াতে আপুনি কেজি সিস্টেমত কিনিব লাগিব সাগে এনেকাই আছে 130 रुपीस কেজি তো ইয়াতে নরমালি মই এটাতে ক্লিক কৰি কিনে এটাতে ক্লিক কৰি দেখা পাইছো মানে দেখাই দিছো আপোনালোকৰ এটা ক্লিক কৰি কিনে সো ইয়াতে আপোনাৰ নাম্বাৰ দিয়া আছে হোৱাটছএপৰ আৰু ইয়াতে বহুত অপচন আছে আপোনাৰ 80 টকা কিলো ওমেন ফুল স্লিভ ওমেন ব্ৰাউন ফুল স্লিভ আৰু আপোনাৰ লং কোটৰো আছে ওভাৰকোট যদি লাগে 150 টকা কেজি মানে কেজিৰ হেৰিত কিনিব লাগিব আৰু মানে ইয়াতে চাগে আপুনি পিস কে মানে যেনেকা আমি এপিস দুপিস কে কিনো হেনেকা চাগে তো নোলাই আপোনাৰ কাৰণ বেছিভাগ মই যিমান চাইছো আপোনাৰ যিমান সাপ্লায়াৰ আছে ইহঁতে আপোনাৰ কিলোৰ ভাউতে বিক্ৰী কৰে বান্ডল আপোনাৰ পঠাই যেনেকা আপোনাৰ 80 কিলোৰ বান্ডল হওক 50 কিলো 40 কিলো এনেকা বান্ডল আপোনাৰ পঠাই দিয়ে আৰু যদি ইন্ডিয়া মাৰ্টত আপোনাৰ যদি ভাল নালাগে আৰু এটা মই ওয়ে দেখাই আছো আপোনালোকক ভালকৈ আপুনি সিম্পল যাব আছে ইউটিউবত যাই কিনে আপুনি ইয়াতে থ্ৰিফটিং ক্লথ বুলি মাৰি দিয়ক আৰু থ্ৰিফটিং ক্লথ বা সেকেন্ড হ্যান্ড ক্লথস এনেকা বা থ্ৰিফটিং মাৰ্কেট থ্ৰিফটিং ক্লথ হোলসেল মই মাৰি দিছো তো ইয়াতে দেখা পাই আছে আপোনালোকে কিমান ইয়াতে ওলাই গৈছে আৰু ইয়াতে বহুত সাপ্লায়াৰো আছে আপোনাৰ কিমান সাপ্লায়াৰ আছে তো বহুত সাপ্লায়াৰ কিছুমানে কিমান দি আছে 100 টকাত পাব বহুত আছে আমাৰ অসমৰো কিছুমান ইউটিউবৰ ভিডিও ওলাই গৈছে তো এটা মেইনলি আপোনাৰ মানে অনলাইনত ল'ব গ'লে আপোনাৰ বহুত সাপ্লায়াৰ আছে কিন্তু ইহঁতে আপোনাৰ কিলোৰ ভাত বিক্ৰী কৰে যেনেকা এটা যদি আপুনি অফলাইন মাৰ্কেটত যায় আপুনি যেনেকা এটা দুপিস কিনিব পাৰে হেৰকো আপোনাৰ অনলাইনৰ সিস্টেমটো নাই আপুনি মানে কিলোৰ ভাউতে ল'ব লাগিব মানে ধৰক 40 কেজি ললো মই 80 কিলো ললো বেছিভাগটো 80 কিলো দি আছে আপোনাৰ সো সাপ্লায়াৰো পাই গ'ল কাপোৰো পাই গ'ল তো এতিয়া নেক্সট কৰিব কি তো যেতিয়া আপুনি সাপ্লায়াৰ পালে কাপোৰখিনি আনিলে ভালকৈ একদম হাইজেনিক হিচাপে ধুই ল'ব ড্ৰাই ক্লিন বা ওয়াশ কৰি ল'ব ভালকৈ কাপোৰখিনি আৰু আইৰনিং কৰি ল'ব তাৰ পিছত সেকেন্ড কামটো হৈছে আপোনাৰ এটা ভাল এস্থেটিক ফটো ল'ব পাৰে মই কেইটামান ইনষ্টাগ্ৰামৰ পেজৰ ফটো আপোনাক ইয়াতে মেনশ্যন কৰি দিছো সদায় মনত এটা বস্তু ৰাখিব থ্ৰিফটিংত মেইন হৈছে ফটো আপোনাৰ ফটো যিমানে ভাল হ'ব মানুহে সিমানে চাই কিনে কিনিব मतलब जो दिखता है वो बिकता है এইটো এটা কাহাৱত আছে হিন্দীত তো সেই হিচাপৰ মানে যেনেকা আপুনি শ্ব' কৰিব সেই হিচাপে বিক্ৰী কৰিব পাৰিব
আৰু থাৰ্ড আৰু সবচে ইম্পৰ্টেণ্ট কামটো হৈছে এটা ইউনিক ইনষ্টাগ্ৰাম আইডি মানে ফটো চটো তুলি লৈ এটা পোষ্ট কৰিব এটা ইউনিক ইনষ্টাগ্ৰাম আইডি ল'ব মানে নামটো অলপ ইউনিক ৰাখিব যেনেকৈ @নৰ্থ গুৱাহাটী থ্ৰিফ্ট @গুৱাহাটী থ্ৰিফ্ট এনেকুৱা টাইপৰ ৰাখিব এতিয়াও মেইন কথালৈ মানে পইচা কিমান পাব তো ধৰক আপুনি শ্বাৰ্ট এটা কিলোৰ ভাৱত কিনিলে 50 টকাত ধোৱা পেকিং খৰচা মিলি টোটেল হ'ল আপোনাৰ 150 টকা কিন্তু সেই শ্বাৰ্টটোৱে আপুনি ইনষ্টাগ্ৰামত 599 বা 799 টকাত বিক্ৰী কৰিব পাৰিব অৰ্থাৎ ভাবক 5 গুণৰো বেছি লাভ আৰু আপোনাৰ শৰ্টছ আৰু ৰিলছৰ সহায়ত আপুনি ঘৰতে বহি এই কাপোৰবোৰ আপুনি বিক্ৰী কৰিব পাৰিব একদম আৰামত তো যদি আপোনাৰ মনত ফেশ্বনৰ চখ আছে আৰু ব্যৱসায় কৰিব বিচাৰে তেতিয়া থ্ৰিফটিং হৈছে আপোনাৰ বাবে এটা শ্ৰেষ্ঠ সুযোগ আৰু যদি ছাপ্লায়াৰৰ লগত কেনেকৈ কথা পাতে তাৰ বাবে যদি এটা আপোনাক ছেপাৰেটকৈ ভিডিঅ' লাগে তেতিয়াহ'লে এতিয়া কমেণ্ট কৰক আৰু এনেকুৱা ব্যৱসায়িক ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তো নেক্সট লগ পাম আপোনাক এনেকুৱা এটা আৰু মজা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই জয় অসম